হেল্ল' এভৰিৱান, আজি জলকীয়াৰ আচাৰ বনাওঁ ব'লক। কেইটামান ধুনীয়া ধুনীয়া ৰঙা ৰঙা জলকীয়া লৈ ল'লোঁ। ভালদৰে ধুই চাফা কৰাৰ পাছত অলপ সময়ৰ কাৰণে ইয়াক ৰ'দত দিম, পানীখিনি ভালদৰে যোৱালৈকে। আৰু তাৰপিছত আমি ইয়াৰ ঠাৰিকেইটাই এনেকৈ গুচাই ল'ম। আনফালে মছলাখিনি ৰেডি কৰি লওঁ। ধনিয়া, জিৰা, চফ, আজৱাইন, মেথি গুটি, জালুক গুটি, জলকীয়া আৰু কেইটামান ক'লা জিৰা। গোটেই মছলাখিনি আমি এখন পেনত ভালদৰে ভাজি ল'ম। ধুনীয়া এটা গোন্ধ অহাৰ পাছত যেতিয়া ৰঙা হৈ যাব তেতিয়া আমি গেছটো অফ কৰি দিম। ঠাণ্ডা হোৱাৰ পিছত আমি মছলাখিনি এটা মিক্সি জাৰত দি পিচি ল'ম। মছলাখিনি বেছি পাউডাৰ হোৱাকৈ পিচিব নালাগে, অকণমান গোটা গোটাকৈ ৰাখিলেই হ'ল। চাওক, আনফালে ৰ'দৰ পৰা জলকীয়াখিনি আনি আমি নিজৰ জোখত এনেদৰে টুকুৰা টুকুৰকৈ কাটি ল'ম। জলকীয়াখিনি কাটি হোৱাৰ পিছত তাতে নিমখ আৰু অলপমান হালধি মিক্স কৰি ল'ম। আৰু যিকেইটা ক'লা জিৰা লৈছিলোঁ সেই জিৰাকেইটাও ইয়াতে মিক্স কৰি দিম। আনফালে এখন পেনত আমি আকৌ অলপমান মিঠাতেল গৰম কৰি ল'ম। আচাৰ মানে মিঠাতেল নহয় জানো? তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত গেছটো অফ কৰি গৰম তেলতে আমি অলপমান হিং দি দিম আৰু ঠাণ্ডা হ'ব দিম। এতিয়া তেলখিনি ঠাণ্ডা হোৱাৰ পিছত তাতে দি দিলোঁ মছলা আৰু ভিনেগাৰ, গোটেইখিনি মিক্স কৰি আমি ভালদৰে মিক্স কৰি দিলোঁ। হৈ গ'ল আমাৰ আচাৰ। এতিয়া আচাৰখিনি আমি এটা চাফা চিচা বটলত ট্ৰান্সফাৰ কৰি ল'লোঁ আৰু মাজে মাজে ৰ'দত দি থাকিব। থেংক ইউ।